মেক চকলাই দিনত দিনটো খেতিত কষ্ট কৰি মৰিম ৰাতি আৰু শান্তিত ঘুমাব নাপাওঁ এইটোত ধৰি সত্তৰচি চাচোন গোটেই গৰু আহিম লৈ দিছি কিয় আজি বিয়া পাতি মৰিছিলো মেক চকলাই একলাই থাকাতেই ভাল আছিল ঠাই ৰমাৰ এক চকলাই গু বাচনা অলছি দেখোন আহি যিদি বিছনাত হাইগলাখে না কি বেয়া মই জানাতো তাইৰ আকৌ পেটৰ কামাৰ চামাৰ হনাই নলয়তো মোক কলা গৈ হৌৰা শুনছ হৌৰা জানটো উঠাচোন কি আজান তুমি ঘুমা নাই কি হৈছে হে তোমাৰ পেটৰ কামাৰ চামাৰ হৈছে নেকি গু বাচনা অলছি দেখো হাগছ নাকি তুমি চচোন জানটোৱে মাজৰাতি কেনেকে ফাল্টুমি কৰি নাখিবা দা মই কি বিছনা ৰাখিম নেকি মই সৰু ছোৱালী আৰু মোৰ আকৌ পেটৰ কামাৰ চামাৰ হনাই এতিয়া গোটাই ৰুমটো দেখো গু বাচনা অলছি আজান মই গুগু বাচনা পাইছো মেকুৰী চেকুৰী কোনোবাই মানে হাগছি নেকি ৰুমৰ ভিতৰত নাই এইটো মেকুৰীৰ গুৰ বাচনা নহয় এইটো মানুহৰ গুৰ বাচনা আন পাইছো মই গনটো বাৰেণ্ডাৰ ফালৰ পৰা বেছিকে আন পাইছো ৰবাচোন মই একবাৰ চাই বাৰেণ্ডাৰ পাই চচোন চ কি ভাগলাক মেক চকলাই বাচনাটো কৰ পাই আছে ইয়াতে দেখো বাচনাটো বেছিয়ে হৈছে মাৰাক চকলাই এই মাহা দেখো গু কোনোবা ৰকাতকৈ হাগি মুচি মোৰ বাৰেণ্ডাত জান শুনছ জান কি হলা কেনেকে মাতি আছ তলত দেখি নাচকে একলা কোনোবা হাগি মুচি আমাৰ বাৰেণ্ডাত মোৰ কপাল কোনে কৰিলে এইটো কাম চালা বৈনাকৰ পুতাক জুনি গৈছি তাক মই সুধাই এৰাত নাই মোৰ বাৰেণ্ডাত হাগবে হাক কৰে কাল তোমাৰ ঘৰত চোৱাৰ বাচ্চা জুনি হলেও তাক মই বিচাৰি আনি পেলাই চেলকে চাফা কৰিম এখনি গু মোৰ লগত পাংগা লৈছি না কালি তোমাৰ লগত কুলেটি কৰা মজা বেটা হাতৰ উইলিয়াইছো কালি পুৱাই মই বিচাৰি যাম জুনি এইটো কাম কৰিছি জান ভিতৰে বলাবা পাহাৰে কেম্বা গঞ্চি এটা থাকে বেমাৰ হৈ যাব বৈনাকৰ পুতা ঘাট ৰাতিটো পহৰ বাদি পুৱা তন্দক মই চাই ল'ম কোনে এইটো কাম কৰিছা তাৰপিছত তাই পেলাই উল্টে কোবাম মেক চকলাই কালি তোমাৰ বেপিক চিনি বনাইতো সুধাই এৰাত নাই মেক চকলাই ময়ো চিয়াৰাবা আহিছে মোৰ চোতালত বাপা কালি তোমাৰ অলপ ঠাণ্ডা হচোন তই মই বিচাৰ কৰি আছো নহয় বিচাৰি আছো কোনে এইটো কাম কৰিছি মহাজন খুৰা আপুনি যি কৰে সোনকালে কৰক মই কিন্তু সুধাই এৰাত নাই মোৰ চোতালত যাই পেলাই হাগবে হাক কৰে এই কামটো যোন চোহাৰ বাচ্চা কৰিছি মোক সোনকালে লাগে সেইটো চলিক আপুনি বিচাৰ পাতে যি পাতে সোনকালে পাতক নহ'লে যদি মই বিচাৰিব লাগে মই কিন্তু সুধাই এৰাত নাই মই আগতে কৈ থৈ দিলো বাপা অলপ ঠাণ্ডা হয় মই বিচাৰি আছো মই আজি বিচাৰ পাতিম গধূলা হল না যোনে কৈছে এইটো কাম আমি ধৰিম দে তই ইমান চিন্তা কৰিব নালাগে মোৰ বাৰেণ্ডাত চেৰাবা সাহস কৰে মোৰ বাৰেণ্ডাত মেক চকলাই তাক মই এতিয়া পালি দুই চিঙা কৰিলো কোন চহৰ বাচ্চা এইটো কাম কৰিছি তাকেইতো মানুহে এনেতো হাগে নাই চোতালত যাই কিনে জংঘলৰ মাজতে হাগি থৈ যদি হাগা লাগিছে এনেকে মানুহৰ ঘৰত থাকিব লাগে নেকি কেনেকুৱা আজি মানুহবিলাক আছে নহয় আজি দুনিয়াত মেক চকলাই আজি কামতো মন বহা নাই কোনে কৰিলে এতিয়া কিনে মই ধৰিব নোৱাৰো মোৰ শান্তি নাপাম মনটোত ঠকৰা মইনা মোৰ চোতালত হাগে কোন ৰকত কইবা কৰিছে কামটো কালু মাৰে দে কি টফি দেখোন নাই কি হল কেনেকে দৌৰি কৈছা তোক এটা গুড নিউজ দিবা লগা আছিলে তোৰ চোতালত কোনে হাগছি মই জানো আমি কিয় জানো কি তহঁতে জানা যদি তেতিয়া কিয় কোৱা নাছিলি মনে আছিলি যি নহয় তেতিয়া বহুত মানুহ আছিল না সেইকাৰণে চবৰে আগত কবা খোজা নাছিলো এতিয়া কৈ আছো দেই প্ৰমাণো আছে আমাৰ হাতত এইটো ভিডিঅ'টো চা কোনে কৈছে গম পাই যাবি চালা বাউদা মিটুৰ কাম এইটো চুহাৰ বাচ্চা মাষ্টৰৰ পুতা কাটা হৈ তই একলা কৰা তোক মই সুধাই এৰাত নাই চুহাৰ বাচ্চাক মই ইতে যাই পেলাই শিক্ষা দি আছো মোৰ হাতৰ পৰা ক'ত বাচি যাব সি মোৰ চোতালত হাগে চুহাৰ বাচ্চাই আজি মিটু কেঁচা শেষ যাৱা আমি পিছে কি কৰে চাও তাক বুলবুলা ৰে হয় মিটু কি হলে মানে ফটক বিচাৰি কালটো মাৰি দিছে মস্ত খং উঠা হান পাই তাক কি কালটো মোক বিচাৰিছি মেক চকলাই মই চেচ যা গম পালাক বনাই মই কৰা বুলি মই এটা কাম কৰ মই নাই বুলি কৈ যা তাক মই নাই বুলি কৈ যা মিটু শুনচোন মিটু স্মিতা এই লম্পটটো ক'ত গেলা খাই কালটো মাৰি তই আহা বুলি কোৱাৰ লগে সি কতি মুচি নি পেলাই দাউৰি পিছফালত দেখি সি কৈছে কিনো কি কৈছে সুচ্ছা তই কালি সি মোৰ বাৰেণ্ডাত যাই পেলাই চেয়াৰে থৈছি বৰ একদম ঘৰৰ দুৱাৰ মুখতে সি হাগি থৈছে কালি ৰাতি কিনো কয় সি চোৱাৰ বাচ্চাই পলে পেলাই হাৰিব ক'ত তাক মই আজি ধৰিহে এৰিম মিটু চোৱাৰ বাচ্চা ক'ত লুকাই চলে আমাৰ ই আপা পাগলা হৈছে বধয় ঘৰত দুটাকে লেট্ৰিন আছে সি বেলেগৰ বাৰেণ্ডাত হাগবা যায় মচি ই এক পালি পাবা লাগে দে ভালে হৈছে
হে প্ৰভু মোক ৰক্ষা কৰা এই গৰু চানাটোৰ পাই ই পালি মোক চেপ্তা কৰি ফেলব এই ছোৱালী বাচ্চা আমিতো ক'ত লুকাই আছ তই চালা কুকুৰ ওলাই আহ বুলি কৈছো হে কালু মাৰে দে ওপৰৰ ফালে চা সি গাছৰ ওপৰত চালা বাউডা মোৰ ঘৰৰ বাৰাণ্ডাত হাগি পেলাই এতিয়া গাছৰ ওপৰত বহি লুকাই আছা নামি পিনা নাই কালু মাৰে দে প্ৰভু ঈশ্বৰ মোক মাফ কৰি দিয়া হে মোক মাফ কৰি দিয়া হে কালু মাৰে দে মোক আকৌ নকৰবি ঐ ভুলতে হৈ গেল দে ইয়াৰ ভয়তে গান হলে গৈছে মুখেদি পিংকু তাকেইটোৱে ভাই ছোৱালী বাচ্চা তই পাগলা হলি নাকি তই নামি পিনা নাই কাল মাৰে দে প্লিজ মোক মাফ কৰি দি কালি অলপ পেপচিটো বেছিকে খাই দি কিনে জচতে হাগি দিছো মই আকৌ মনত নাই বাপা আৰে মোক মাফ কৰি দি তোক যদি মই শিল মাৰিব নালাগে সোনকালে নামিয়া বুলি কৈছো তোক মই একো নকৰো তই কৈছে নামিয়া মই নামি আছো দে শিল মাৰিব নালাগে মই নামি আছো দে বাপা আৰে মোক একো নকৰবি দে পেপচিৰ নিচাওতে কিবা এটা কৰি দিলো জচতে মোক বেয়া চেয়া নাপি কালি মাৰাই দে প্ৰভু ঈশ্বৰ আপোনাৰ মই চৰণ চুইছো এনাই ভুল মই দুনাই নকৰো এইবাৰৰ কাৰণে মোক মাফ কৰি দিয়ক ঈশ্বৰ কি বেটা কালি দেখো বল লেভেল দিছিলে তই বোলে ফেফৰা পাৰাক ডন তই বোলে কাকো খাতিৰ নকৰা এতিয়া কি হ'ল বেটা হা কালি কি হৈছিলে কচোন মোক ভালকে টফি কৈ আছো ৰ শুন হে ফফলা চাওমিনখিনি মজা লাগছি না খাই পেলাই হে মজা লাগব যৌ 8 বাজিল বাছা ঘৰত গালি পাৰিব সোনকালে যাওঁ যা ঘৰত হে জাংৰা আধাকে যাম নেকি শেষ কৰো ৰ পিলে পিলে ও মোৰ ৰাজা পিলে পিলে ও মোৰ জানি পিলে পিলে ও মোৰ ৰাজা তাই মেক চকলাই চাকনাখিনিও আধাতে শিকাই গৈছে মোক কাৰণে ভেকচা ভেকচা বাচনা হৈছে সেইকেইটা কোনি বহি যায় হে মিতুদা মই ফফলা আৰু মই দে লগত গবিধা তহঁতে নাও ন হেম টিপে চলি আগতে চকুৰ আড্ডা মাৰিব পাৰি কিমান দেৰি হৈছে দেখিছা না নাই ছোৱালী বাচ্চাত পঢ়া পাতি নাই হে নিজে কথা কম পঢ়ি কেলকেলেছি সি আমাক দেহা দিবা আহিছে এই ঢকৰেশ্বৰ কিবা কৈছে এটা চৰ মাৰিম কাণৰ লতি খহি মাটিত পৰিব ঢকৰা মইনা তোৰ আহুজৰ নম্বৰত মই লাৰু বিলাইছিলো তই মোক সেনেকে ক'ব পৰা আহিছা মৃত্যুক হে আমি যাই আছো দে ইমান টাইম মাৰিবা নাংগে তই ঘৰলৈ যাম আমি ইয়াত পাই তইতো মনে মনে থাকাইছো আৰু বাচ্চা তোৰ বাইপেৰ বিয়াত মই মাংস বিলাইছিলো এতিয়াও মনত আছে নাওমিন্দি চলটো তই মোক থেমি মাৰিব পৰা আহিছে চাও কি খাইছা দিচোন মোক অলপমান আৰু এই ঢকৰা ফফলা তোৰ খিনিও দি কি খাইছা এইগিলা মোক দি আৰু দুয়াৰ বাৰ ফুট ঢকৰা শুনি হাত এই গধূলা এন্দে চাওমিন খাবাইছে পঢ়া পাতি লেঠা নাই ফুট বুলি কৈছো ফুট নাংগি দে মই মাইক কৈ দিম যাই ঝগড়া মানে তো মায়ে ক বাইপেক ক নহয় বোলে আমেরিকার প্রেসিডেন্টক ক মিটু গেছে কাকো খাতির নকরে বে মই ডন হয় ডন কৈ থাকে যাকে ক যা এখনে খাং দে আজি চাকনা ন সর্দ হয়ে গেছে অলপমান ভালো লাগবে এখনে খালে সপোনে 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 নিবিৰে 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 তোমাৰ মৰমৰ সুৰ মেঘৰ বৰণ ৰ'দৰ বৰণ জোনৰ বৰণ তুমি কোন আইও জুবিন্দা জিঅ' মেন জিঅ' হাই পিংকু আমাৰ চন্দু কোনদিন আহিব মোৰ মেঘ তাৰ পাই আৰু এটা কথা লক্ষ্য কৰিছা না সি চান্স পালে আজিকালি মই মেঘটিক যাই থাকে তাৰ ক'ৰবাত কিবা লটি ঘটি চলিছে নেকি নাই ময়ো তাকে ক'ব ওলছিলো সি বেটা আমাক লুকাই পেলাই কিবা লটি ঘটি চলাই আছে নেকি মই মেঘটিৰ গাঁৱত ইমান ঘনে ঘনে যোৱা কৰিছে যি কৈ দিম মাইক মই যাইকে কৈ দিম হেই মালাক চকলাই সেইটো গবেই জানি কিনে কান্দি কান্দি যাই আছে কি হ'লে তাৰ সেইটোতো গবেই ধা কান্দি কান্দি যাই আছে লগত সেইটো ফফলা কি হ'ল তাৰ মাতুৰা হেই গবিধা গবিধা হেচোন ঐ গবিধা তোৰ কি হৈছে তিৰিপলে যে মৰাৰ দৰে কান্দি কান্দি যাই আছে আজি হ'ল কি তোৰ দপিদা মিতুদাই আমাৰ লগত যি কৈছে এই ফফলা তই কচোন কি হৈছে সি কাহিনীকে কান্দি আছে আমি তাতে চকত ৰমেশৰ দোকানত চাওমিন খাইছিলো এনেতে কবাৰ পাই মিটু কেঁচৰাটো আহি মৰছি এসোপা খাইছি পেপচি খাই পেলাই নিচাতে আমাৰ হাতৰ পাই সি চাওমিন মাহাক কাঢ়ি লৈ গৈছি চাই পেলাই আমাক দুয়োকে খেদছি আমাক খাবাই নেদিলাখি
এই হে কথা এই মিঠু কেঁচৰাটো তেওঁৰ দিনক দিনে বাঢ়ি যাই আছে চোৱাৰৰ বাচ্চাৰ কিবা এটা কৰিব লাগিব সি এতিয়া আছে ক'তনো সি তাতে ৰমেশৰ দোকানত আমাৰ চাওমিন খাই পেলাই বহি আছে আমাক জিংকে খেচি মোৰ কথা বেয়াই লাগি গৈছে কৈ দিম মই মাইক কৈ দিম মই এই বাবা গোবিধা যা কান্দ নালাগে তই ঘৰত যাচোন আমি কিবা এটা কৰিছো যা যা সি আমাৰ চাওমিন মাহা কাঢ়ি নি পেলাই এটা কথা কৈছে সি বোলে আমাৰ ভেথৰাপাৰাত দন সি বোলে কাকো খাতিৰ নকৰে সেইগিলা কৈ পেলাই আমাক খেচি বাচা ভেথৰাপাৰাৰ ডন সেই খচিকা চানা অঞ্চলটোই ধকৰা মানে খাই লোৱাৰ পিছত সিয়ে ৰাজা তাক বেটাক দি আছো ৰ যা বাবা ফফলা তই ঘৰত যাচোন যা আমি কিবা এটা কৰিছো যা দে হ'ব দে তফিদা এই মিঠু কেঁচৰাৰ তেল দিনক দিনে বাঢ়ি গৈছে যিমান শিক্ষা দিলে সি লাজ নাপায় আজি নাওমেন্দি চলি তাৰ পৰা চাওমিন শিক্ষা কৰিব লগা হলাকে তাক বেটা কিবা এটা বেলেগকে শিক্ষা দিব লাগিব এই পিংকু তাকেইতো এই কলিতা পুলিচক কৈ দিওঁ নেকি হে নাই নাই কলিতা পুলিচক কৈ লাভ নাই এগলা পিছত তাক এনেও কিবা বুজাই পেলাই এৰি দিব একো ইমান ডাঙৰ ক্ৰাইম কৰা নাই না কিন্তু ডিঅ'লৰ গোটেইগিলা কৰিছে এটা কাম কৰি দে সি বৰ লেভেল দি আছে না ভেটৰাপাৰাত ডন বুলি মোৰ এটা আইডিয়া আছে মাথাত কি আইডিয়া হে সি বেটা এতিয়া এনেও ফিটিং হৈ আছে না তাক বেটাক আৰু অলপমান উঠাই দিমা দি পেলাই কিবা কাল্লু মাৰাত নাই মাৰি দুখাম তাক বেটাক কিনকে কি প্লেন সেই যৌচোন মই যি কৰিব লাগে কৰিছো যৌ দেখি যৌচোন দে কি প্লেনটো চাই লওঁ কিনো ঘান্টাৰ মূৰা চাওমিন বনাইছে ফেকচা খাই পেলাই খেয়াৰ পৰা এই ৰমেশ এই বাবুদা এইবিলাক কি বনাইছে ঘান্টা মূৰা হ'ব লাগছি দিব খাই গেলে বাদ দি ফ্ৰীত পোৱা মাল ফ্ৰীত পেলাই গো খাবা পাৰি আৰু বাউদাতে বহি আছে এই সৰু ছোৱালীকেইটাক দম দি পেলাই খেদি পেলাই তান্দৰ ভাগৰ বস্তু খাই আছে চাওঁ ইয়াক এই মিঠু এই মিঠু কন বোলা এই সন্মুখৰ দিগি চাওঁ বাউদা মই টফি কি ঢকৰাত কি হ'ল এই মিঠু কথা ভালকে কবি দেই তই হেগলা বাদ দি তই গবেদে আৰু ফফলাক ধম দি পেলাই বস্তুবিলাকে কাঢ়ি লৈ খাইছা হা মই কোন হৈ জানা তহঁতে হাত ঠকৰে চৰাই মই ভেথৰাপাৰা ডন হয় বে ডন মই গভীৰাক দম দিওঁ নহয় বোলে মই শ্বাহৰুখ খানক দম দিওঁ সেইটো মোৰ কথা মই কাকো খাতিৰ নকৰে বে মই ডন হয় ডন কৈছিলো না মই খাই ললি সিয়ে ৰাজা এতিয়া মোৰ খেলা চাই থাক মই কি কৰি আছো এই খচিকা চানা হ'ব যা তোৰ ফাটা লেবেল থৌ তোৰ ডন বেটা ৰাতি হ'লে খাই লোৱাৰ পিছত 2 টোপমান তেতিয়া ডন হৈ যা এনাইতো বেটা ভয়তে পালি মৰা মিঠুই কাকো ভয় নকৰে বে কি ফাল্টু কথা কৈ আছা বে মিঠুই কাৰোবাক ভয় কৰে ন' নেভাৰ নাথিং আই ডোন্ট কেয়াৰ আই এম কলিতা সন অফ সত্য কলিতা ডিষ্ট্ৰিক্ট ভেথৰাপাৰা ষ্টেট ইণ্ডিয়া যা হ'ব যা তোৰ ফাটা লেবেল থৌ তই আমাৰ গাঁৱৰ আমাৰ কাল্লুমাকে মস্ত ভয় কৰাই বেটা এতিয়া ফাটা লেবেল দি আছা কোন কাল্ডুমা তাৰ মই নাম নাজানো তাৰ মই মুখত পাইনাকে মুটি দিওঁ মুটি নহয় হাগি দিওঁ মই তাক মাগত লৈ মোৰ দম আছে যদি হয় নেকি এটা কাম কৰচোন তই যদি দম আছে তই কাল্লুমাৰ ঘৰত যা হাগি থৈ যা হাগি থৈ যা হেই টফি মোৰ লগত চেলেঞ্জ নকৰিবি লাগবি নেকি বাজি হা লাগিম বাজি লাগবি বাজি সঁচাকে লাগিম বাজি সঁচাই লাগিবি তই বাজি এই ঠকৰা মইনা কালা হৈছা নেকি বাৰে বাৰে কৈছো দেখো লাগছো বাজি যা দম আছে হাগি থৈ কাল তোমাৰ বাৰেণ্ডাত যা মিঠুৰ লগত চেলেঞ্জ মেক চকলাই তাৰ বাৰেণ্ডাত মই ইতে পাইনাকে হাগি থৈ আহিম হাগি ভস্ম কৰি দিম তাৰ মই বাৰেণ্ডা মেক চকলাই তই ইদিগো সঁচাকে গেলাকে কাল তোমাৰ তাতে এইটোৱেতো মোৰ প্লেন সিটা কাল্ডুমাৰ তাতে হাগি দিক বোলা মই মজাকে ফোনত ৰেকৰ্ডিং কৰি থৈ দিম কালি পুৱা কাল্ডুমাক দেখি পেলাই এক বেয়া মাইৰ খুৱাম বেটা কিবা বোলে ডন সি ভেথৰাপাৰাত কালি বেটা ডন বাহিৰ কৰি আছো ৰ মই বাপৰে তয়ো কম মাল নহয় দে সি নিচাত থাকাতে বেয়া উস্তে দিছা দি পেলাই এতিয়া কাল্ডুমাৰতে মাইৰ খুৱাবি এদৰে কেঁচৰা পৰা মাহাক এনেকে শিক্ষা দিব লাগে যৌ সি হাগি নহ'লে চেচ কৰি থৈ আহিব আকৌ ৰেকৰ্ডিং কৰিব লাগিব যৌ সোনকালে যৌ এইটোৱে কেছ কাল্ডুমাৰে দে চুহাৰৰ বাচ্চা তই ভেথৰাপাৰাত ডন হলছা হা যদি খাবাই নৰা মুটিনৰ পৰা খা কিয় কণ্ট্ৰল নহয় যদি চুহাৰ কাল্ডুমাৰ দে মোৰ মস্ত ডাঙৰ ভুল হৈ গ'ল মই ইমান ভুলৰ কেতিয়াও নকৰো মোক মাফ কৰি দি মাফ কৰি দিম তো কুকুৰ সেই গুমাহা মই এতিয়াও ফেলা নাই তোৰ হাত নাই মই চাফা কৰাম চাফা কৰাই কাল্ডুমাৰ দে মই চাফা কৰিম দে কদাল আনি আছো মই চাফা কৰিম দে কদাল আনি আছো
কোদাল দি নহয় চোৰৰ বাচ্চা তই হাতেদি চাফা কৰিব লাগব হাতেদি দে হ'ব দে কালটো মাৰে দে মই হাতেদি চাফা কৰিম দে মোক নামাৰিবি বাপা আৰে মই হাতেদি চাফা কৰিম দে যাও চোৰৰ বাচ্চা যাও পেট্ৰা পৰা ধন অলছি সি মুঠেৰ পৰা খাই নিজকে ধন মাৰিবে পেট্রা পাড়ার দল বেতার মজা লেগেছে আজি